আজিৰ ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত বনাবলৈ গৈ আছোঁ মানে কিছুমান সাবস্ক্ৰাইবাৰে মোক কমেন্ট কৰিছে কি মেয়ৰৰ এপছ ক'ৰ পৰা ডাউনলোড কৰিম বা মেয়ৰৰ এপছ আছে নে নাই এটো দেখুৱাই দিব লাগে তো ঠিক আছে মই কেৱল আপুনি বুলি নহয় মোৰ যিমানখিনি সাবস্ক্ৰাইবাৰ আছে মই গোটেইখিনি সাবস্ক্ৰাইবাৰ মানে সব মেম্বাৰক মই ৰেসপেক্ট কৰো যিহেতু মোৰ সাবস্ক্ৰাইবাৰ মোক মৰম কৰে মই হিহঁতক মৰম কৰো আৰু মোৰ সাবস্ক্ৰাইবাৰৰ যিমানখিনি প্ৰবলেম মেয়ৰৰ বা OKXৰ জিকেই নহওক কিয় যিমানখিনি অনলাইন ৰিলেটেড আৰ্নিং ৰিলেটেড যিমান মই ভিডিঅ' আপলোড কৰিম হেতুৰ ওপৰত যিমানখিনি কমেন্ট কৰিব যেটো বস্তু বুজি নাপাব মই এজনকৈ হিহঁতৰ প্ৰবলেম বিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেন্ট কৰিছে মই কমেন্ট বিলাক মই ৰিপ্লাই কৰি আছো মানে যিজনে কমেন্ট কৰিছে মই সবৰে কমেন্ট ৰিপ্লাই কৰি আছো আৰু মই কৰি থাকিম আৰু কৰিবলৈ মানে চেষ্টা কৰিম ঠিক আছে কিন্তু আজি আপোনালোকক দেখুৱাম মেয়ৰ এপছ ক'ৰ পৰা ডাউনলোড কৰিব পাৰি কিন্তু মই ৰিকমেন্ডেড কৰিম আপোনালোকক মেয়ৰৰ এপছ ডাউনলোড কৰাকৈ মেয়ৰৰ এপছ ডাউনলোড নকৰাই ভাল আপোনালোকে ওয়েবসাইটটোই ইউজ কৰা ভাল ঠিক আছে কিন্তু তাৰ পিছতো আপোনালোকে হুদি আছে মেয়ৰৰ এপছ আছে নে নাই হেতু এতিয়া এটো ভিডিঅ'ত আলোচনা কৰি আছো ঠিক আছে তো প্ৰথমতে আপোনালোকে আপোনালোকৰ মেয়ৰৰ আইডিটো আপোনালোকে ওপেন কৰি ল'ব মই মোৰ আইডি ওপেন কৰি আছো ইয়াতে চাওক মায়াত ক্লিক কৰিব মায়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহি পাব ইয়াতে চাওক পাৰ্সোনেল ইনফৰমেশন ফান্ডিং ডিটেইলছ টিম ৰিপোৰ্ট ইনভাইট ফ্ৰেন্ডছ ইনভাইটেশন এপ ডাউনলোড আপোনালোকে এই এপত মানে ক্লিক কৰিলে ইয়াতে দুটা ভাৰ্জন আহি গৈছে চাওক এটা আছে আইফোন এটো হল আইফোন আৰু এটো হল এন্ড্ৰইড তো আপোনালোকে এন্ড্ৰইডত ক্লিক কৰিব এন্ড্ৰইডত ক্লিক কৰিলে আপোনালোকৰ এপছ ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইনষ্টল কৰি ল'ব আৰু তাতে আইডি পাসওয়াৰ্ড বহাই আপোনালোকে তাতে লগইন কৰি আপোনালোকে চাব পাৰিব ঠিক আছে মই মানে এপছ ব্যৱহাৰ নকৰো হেকাৰণে মই ডাউনলোড নকৰিলো তাৰ পিছত আপোনালোকৰ যিমানখিনি টিম আছে পাৰ ডে আপোনালোকে কিমান কমিশন পাই আছে হেতু চাব পাৰিব আপোনালোকে চাওক ফান্ডিং ডিটেইলছ আপোনালোকে এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আজি ডেটৰ কেই টকা কমিশন আহিছে আপোনালোকে এনেকে চাব পাৰিব ঠিক আছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতেই ধন্যবাদ